রাস্তার কাম যখন স্যাংশন হয় ওই কামের মধ্যে আপনার এই যে ছোট হাঁটু প্রয়োজন পড়লে পরে হেনে মাটি ফালিয়ে আবার উঁচা করে না হেনে ঢালাই করা লাগবো প্রয়োজন পড়লে পরে এককালীন ক্ষতিপূরণ দেওয়া লাগবে ওই স্কিমের মধ্যে ধরা থাকে তারপরেও গভর্নমেন্টের কি করে আজকে ঠিকাদাররা স্কিমের উপরে ইন্স্যুরেন্স করে কথা হচ্ছে না ইন্স্যুরেন্স করে হল চাওক বৰপেটা নলবাৰী বাদ দিয়ক নলবাৰীত ব্যৱস্থা হৈছে আপোনালোকে জানে কিছুদিন আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কেবিনেট পাতিলে আৰু সেই কেবিনেটত আচলতে কেইবাটাও জিলাৰ কাৰণে আচলতে উজনি অসমৰ জিলাৰ কাৰণে বিভাগীয় মন্ত্ৰীক দায়িত্ব দিয়া হ'ল সকলো মন্ত্ৰীসকলকে আচলতে দায়িত্ব দিয়া হ'ল কিন্তু ধুবুৰী লোকসভা আৰু বৰপেটা লোকসভাক বিশেষকৈ আচলতে এই দায়িত্বৰ পৰা আচলতে এজনো মন্ত্ৰীক আচলতে দায়িত্ব দিয়া আমি দেখা নাই ইভেন কি এইটো বাদ দিয়ক প্ৰতিখন জিলাত যেহেতু আচলতে অভিভাৱক মন্ত্ৰী আছে অভিভাৱক মন্ত্ৰীসকলে আচলতে যেনেকৈ দায়িত্ব ল'ব লাগিছিলে এই বানৰ সময়ত তেনেকুৱা দায়িত্ব আমি দেখা নাই এই মাহিয়াৰ দৃষ্টিৰে চোৱাৰ এটাই কাৰণ হ'ব পাৰে হয়তো যে নাই মুছলিম অধ্যুষিত অঞ্চলসমূহ হোৱাৰ কাৰণেই একমাত্ৰ মুছলমান জনসংখ্যা থকাৰ কাৰণেই এনে এটা মাহিয়াৰ দৃষ্টিৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই চাইছে বুলি আমি অনুভৱ কৰিছোঁ কিন্তু আমাৰ দুখ লাগিছে যে DC বিলাকতো কোনো হিন্দু মুছলমানৰ নহয় সাংবিধানিক পদ হয় PWD ইঞ্জিনিয়াৰজন এক্সিকিউটিভ ইঞ্জিনিয়াৰজন আৰু আমাৰ বিধায়কসকল বিশেষকৈ আমাৰ বিধায়কসকল যেহেতু আছে আমাৰ নামনি অসমৰ বিধায়কসকলৰ ভিতৰত আচলতে মুছলমান বিধায়কৰ সংখ্যা বেছি হয়তো সাংসদগৰাকী আমাৰ বৰপেটাৰ সাংসদ এতিয়া হয়তো AGP দলে লৈছে NDA পালে কিন্তু তাৰ আগলৈকে যিখিনি আছিলে সেয়া এয়াৰড অফ কংগ্ৰেছৰে আছিলে আমি যি পৰিভ্ৰমণ কৰিলোঁ আজি বিভিন্ন স্থানত আমি পৰিভ্ৰমণ কৰিলোঁ পাকাবেতবাৰী নতুন পাকাবেতবাৰী সমষ্টিৰ আৰু বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত ঘূৰিলোঁ আমি দেখিছোঁ একমাত্ৰ মুছলিম অধ্যুষিত অঞ্চলত আমাৰ মানুহে বানত ককবকাই আছে আৰু এই মানুহখিনিক বিভিন্ন বেমাৰ আজাৰ হৈ আছে আমি দেখিব পাইছোঁ বুঢ়ীখামাৰ এটা অঞ্চলত এটা ঘাইপথ ভাঙি আছে সেই তাতে এক্সিডেণ্ট হৈছিলে যোৱাকালি মানুহজন ঢুকালে এই মহিলাগৰী ঢুকালে আমি পৰিস্থিতিৰ বুজ ল'ব গৈছিলোঁ তো আমাৰ দুখ লাগিছে যে এই ৰাস্তাসমূহ ইমান দিন আগত নিৰ্মাণ কৰা তাৰ পিছত ৰিপেয়াৰিং কিয় নহ'ল আৰু ৰিপেয়াৰিং কৰাৰ ক্ষেত্ৰত আচলতে চৰকাৰৰ লগে লগে আচলতে বিধায়কৰ ভূমিকা থাকে বিধায়কসকলে টোপনিত আছিলে নেকি এতিয়া আমি দেখিব পাইছোঁ টোপোলা লৈ কেনে এই সৰু বাচ্চাৰ হাতত দিবৰ কাৰণে আৰু চেলফি আপোনালোকে চাব জনপ্ৰতিনিধিসকল ৰাইজৰ ওচৰত যোৱাৰ লগে লগে তেওঁলোকৰ ফেচবুকত আপলোড হৈ যায় আচলতে এই যি ট্ৰেণ্ডিং চলাই আছে এওঁলোকে আচলতে ভোটৰ স্বাৰ্থত ৰাইজৰ ওচৰত যাই চেম্পেটিক ল'বৰ কাৰণে কাম কৰি আছে গতিকে ৰাইজ সজাগ হ'ব লাগিব আচলতে নিৰ্বাচনৰ সময়ত আচলতে নিৰ্বাচিত কৰাৰ সময়ত প্ৰতিনিধিক আচলতে উপযুক্তভাৱে চাব লাগিব আৰু জিলা প্ৰশাসনক আৰু অসম চৰকাৰক আমি আহ্বান জনাম যে আমাক মাহিয়াৰ দৃষ্টিৰে চালে নহ'ব আমিও ভাৰতীয় নাগৰিক এইসকল ৰাইজেও আচলতে চৰকাৰক ভোট প্ৰদান কৰে আৰু চৰকাৰ গঠনৰ ক্ষেত্ৰত ভূমিকা আছে এইসকল যিহেতু ভাৰতীয় নাগৰিক গতিকে এইসকলৰ অসুবিধা হৈছে অসুবিধাৰ ওচৰত আমাক মন্ত্ৰী লাগে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি পৰিভ্ৰমণ কৰিব লাগে আমি আগে পিছে দেখিছোঁ মুখ্যমন্ত্ৰীসকলে আচলতে সৰ্বানন্দ সোণোৱাল থকাৰ সময়ত আচলতে আমাৰ এই অঞ্চলসমূহত আচলতে হেলিকপ্টাৰ দি হ'লেও পৰিভ্ৰমণ কৰিছিলে পৰিস্থিতিৰ বুজ লৈছিলে কিন্তু ব্যস্ততাপূৰ্ণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ নামনি অসমক পাহৰি যোৱাটো আমি দুখ পাইছোঁ গতিকে আমি দেখিছোঁ আমাৰ বৰপেটাৰে এটা প্ৰান্তৰ বেকিনৰ যি গৰাখহনীয়া পীয়ুষ হাজৰিকাই পৰিভ্ৰমণ কৰি তো প্ৰতিশ্ৰুতিও দিছিলে তাত আচলতে মেৰামতি কৰা হ'ব বুলি আচলতে এই যিটো মানে ব্ৰহ্মপুত্ৰৰ কবলত বেকিনৰ কবলত পৰি আছে অঞ্চলসমূহ তেওঁলোকক সুৰক্ষাৰ কাৰণে আঁচনিও ৰূপায়ণ কৰা হৈছিলে কিন্তু সেয়া আচলতে বাস্তৱত ৰূপায়িত নহ'ল আৰু যাৰ পৰিপ্ৰেক্ষিতত ষ্টেট হাইৱেৰ আজি DC আৰু চাৰ্কল অফিচাৰ কলকাতা চাৰ্কল অফিচাৰ গোটেই ৰাতি থাকি তাতে মেৰামতিৰ কাম কৰিব লগা হৈ আছে আমি মুছলিম ছাত্ৰ সন্থা 4 মাহ পূৰ্বে বৰপেটা জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীক আমি এটা স্মাৰক পত্ৰ লিখিছিলোঁ আমি লিখিছিলোঁ আচলতে যিখিনি অঞ্চলসমূহ আচলতে আগে পিছে পানী হয় সেই অঞ্চলসমূহৰ যিখিনি মেৰামতিৰ কাম আছে আপোনালোকে বানপানী অহাৰ আগত কৰিব লাগে কিন্তু তেতিয়া ৰাজ্য চৰকাৰে গুৰুত্ব দিয়া নাছিলে এতিয়া কিন্তু আমি দেখিব পাইছোঁ আমি যি স্থলীত আছোঁ আপোনালোকে চাওক যে গড়কাপ্তানি পথ এটা এই পথটো আচলতে ভাঙি গৈছে যাৰ পৰিপ্ৰেক্ষিতত হাজাৰ হাজাৰ লোকৰ লাখ লাখ লোকৰ যাতায়াত ব্যৱস্থা বেয়া হৈছে যাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ জিলা উপায়ুক্ত আহি আচলতে তৎক্ষণিকভাৱে এই বাঁহৰ দলং দিব লগা নিৰ্মাণ কৰিব লগা হৈছে জিলা উপায়ুক্ত য'ত আহিব পাৰিছে বিধায়ক য'ত আহিব পাৰিছে তাত কিয় কাম নিম্নমানৰ হৈছিলে সেইটো আমাক লাগে আগত কিয় কাম নিম্নমানৰ হৈছিলে আমি শুনিব পাইছোঁ জিলা উপায়ুক্তই কৈছে নতুনকৈ কাম হ'ব এই কামটো এই ৰাস্তাটো ওখ হ'ব লাগিব 1 নম্বৰ দাবী আমাৰ ওখকৈ হ'ব লাগিব আৰু কামটো উন্নত মানৰ হ'বই লাগিব
যাতে অনাগত দিনত এই অঞ্চলৰ ৰাইজে আৰু কষ্টত ভুগিব নালাগে। আমাৰ দুখ লাগিছে যে আমাৰ বিধায়কসকলে কিয় মনে মনে বহি আছে। আমি দেখিব পাইছোঁ বানপানী আহিছে, বানপানী অহাৰ পিছত পৰিস্থিতিৰ বুজ ল'ব আহে। তেখেতসকল আমাৰ এই গাঁৱৰ এই অঞ্চলৰ ল'ৰা যিসকল বিধায়ক আমাৰ বৰপেটাৰ পৰা প্ৰতিনিধিত্ব কৰিছে, সৰুক্ষেত্ৰীৰ পৰা কৰিছে, চেঙাৰ পৰা কৰিছে, মন্দিয়াৰ পৰা কৰিছে, বাগবৰৰ পৰা কৰিছে, তেওঁলোকে জানে বানপানী ক'ত ক'ত হয়। কিয় বানপানী হোৱাৰ আগত তেওঁলোকে ব্যৱস্থা গ্ৰহণ নকৰিলে সেয়া কিন্তু ৰাইজক উত্তৰ দিব লাগিব। অন্যথাই তেওঁলোকক দিছপুৰ অনাগত দিনত যাতে যাব নোৱাৰে তাৰ কাৰণে মুছলিম ছাত্ৰ সন্থাই মাৰ বান্ধি থিয় দিব বুলি আমি কৈছোঁ। যিহেতু সৰুক্ষেত্ৰীত আছে, আমি ক'ব বিচাৰিছোঁ ইয়াতে দুখনকৈ নদী আছে, কালদি আৰু পহুমাৰা। নদীৰ দুই পাৰে দীৰ্ঘদিনীয়া ৰাইজৰ দাবী যে তেওঁলোকৰ মথাউৰি নিৰ্মাণ কৰিব লাগে আৰু নিম্নমানৰ ৰিং বান্ধ দিয়াৰ ফলত সেই ৰিং বান্ধসমূহ ভাঙি এই অঞ্চলত বানপানী হয়। আচলতে যি দুখন নৈৰ কথা আপুনি কৈছে এই ক্ষেত্ৰত আমি ইতিমধ্যে ক'লোঁ স্মাৰক পত্ৰ আমি লিখিছোঁ। আমি পুনৰবাৰ 11 তাৰিখে গুৱাহাটীত আমাৰ এটা ধৰ্ণা কাৰ্যসূচী আছে, য'ত নেকি এই কথাখিনি আমি উল্লেখ কৰিম। বিজ্ঞানসন্মতভাৱে যেতিয়ালৈকে মথাউৰি নহ'ব আৰু যেতিয়ালৈকে ছেফটি নাথাকিব, আজিকালি জিঅ' বেগৰ যিটো ছিষ্টেম আনিছে গভৰ্ণমেণ্টে, জিঅ' বেগৰ জৰিয়তে ছেফটি ব্যৱস্থা নকৰিব তেতিয়ালৈকে ইয়াক ৰোধ কৰিব নোৱাৰি। আচলতে এটা আচৰিত কথা আপোনালোকে জানে যে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ডাঙৰীয়াই কৈছে অসমৰ বান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে 50টা গাঁত খান্দিলেই হৈ যাব। এনেকুৱা হাস্যকৰ কথা যি চৰকাৰে কয় সেই চৰকাৰৰ পৰা আমি কি আশা কৰিম। কিন্তু আমি প্ৰশাসন যন্ত্ৰ যিহেতু আছে, এই প্ৰশাসন যন্ত্ৰত আচলতে এজন IAS অফিচাৰ আমাৰ DC হৈ আছে, তেখেত যিহেতু UPSC ক্লিয়াৰ কৰি আহিছে, নিশ্চিতভাৱে শিক্ষিত ব্যক্তি, গতিকে তেখেতৰ সবল নেতৃত্বত আচলতে বিজ্ঞানসন্মতভাৱে এই দুই এখন নৈৰ পাৰত আচলতে মথাউৰি নিৰ্মাণ কাৰ্য চলিব বুলি আমি আশাবাদী আৰু আমি দাবী উত্থাপন কৰোঁ। যিসমূহ অঞ্চলত ক্ষতিগ্ৰস্ত হৈছে আমি দেখিছোঁ বাঁহৰ সাঁকো নিৰ্মাণ কৰি সেইসমূহ যাতায়াতৰ কাৰণে কিছু পৰিমাণে সুচল কৰিছে, কিন্তু পানী যোৱাৰ পিছত সেইসমূহ অঞ্চলত কিন্তু যাতায়াত ব্যাহত হ'ব। চাৰিচকীয়া এই ক্ষেত্ৰত আমি জিলা প্ৰশাসনক আৰু ৰাজ্য চৰকাৰক অনুৰোধ কৰি মুছলিম ছাত্ৰ সন্থাৰ মঞ্চৰ তৰফৰ পৰা যে বানপানী যোৱাৰ লগে লগে আচলতে জৰীপ হ'ব লাগে, এটা ছাৰ্ভে কৰি ছাৰ্ভে ৰিপৰ্ট এছেম্বলিত ডিছকাছ হ'ব লাগে আৰু কোনো ধৰণৰ দ্বিমত নোহোৱাকৈ বাদী হওক বিবাদী হওক কথা নাই। মই ক'ব বিচাৰিছোঁ BJP SJP বুলি নহয়, সৰ্বদলীয় নিৰ্বাচিত 126জন বিধায়কে ঐক্যবদ্ধ হৈ আচলতে যিখিনি ক্ষতিগ্ৰস্ত এলেকা আছে গোটেইখিনি ৰিপেয়াৰিঙৰ কাম কৰিব লাগে, তৎকালীনভাৱে কৰিব লাগে বুলি এটা প্ৰস্তাৱ গ্ৰহণ কৰক বিধানসভাত। আৰু এই ক্ষেত্ৰত বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াক বিশ্বজিৎ ডাঙৰীয়াকো আমি অনুৰোধ কৰিম যে জৰুৰীকালীন আচলতে এছেম্বলি পাতি এই ক্ষতিগ্ৰস্ত অঞ্চলসমূহত